কৃষ্ণ জন্মাষ্টমীত ডাঙৰতকৈ ল'ৰা ছোৱালীৰহে বেছি ফূৰ্তি লাগে কিয়নো সেইদিনা সিহঁতে কলপুলি বিচাৰা লগতে মকুৱা ফুল বিচাৰি যোৱাৰ হাহাকাৰ লাগে আমাৰো এয়া বাপেক পুতেক বিচাৰি গৈছে বজাৰলৈ সিহঁতে আনিছে যেনিবা কেই টকা 10 টকা হা 10 টকা 10 টকাত কিমান 10 ডাল হয় নেকি ডিসকাউন্ট হ'ব নে কিবা বেছি চেছি সৰু বেপাৰী এটা আহিল আমাৰ হেল্ল' এভৰিৱান মই জুৰি জন্মাষ্টমীৰ ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু এয়া ৰাতিপুৱাই সৰু ল'ৰাকেইটাই বিক্ৰী কৰিব অনাৰ বাবে মানুহজনে ক'লে লৈ লোৱাহে একো নহয় যদিও বা ঘৰত ৰাতিপুৱাইতো বাপেক পুতেকে আনিছিলে এখোপামান আৰু ইয়াকে আমি মকুৱা ফুল বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন দেই মকুৱা ফুলৰ মালা বনাই থৈছো মানে কি গধূলি লাগিব কিন্তু যদি এতিয়াই মানে বনাই পেলাই থৈ দিও মালাখিনি পানীত এইদৰে মৰহি নাযায় নহলে এনেকে মালা বনাব অলপ দিগদাৰ হয় এয়াই আৰু আপোনালোকে বনালে নাই মকুৱা ফুলৰ মালা সৰুতে বৰ হাহাকাৰ লাগিছিল এই মালা বনাবৰ কাৰণে আমাৰ জন্মাষ্টমীৰ বজাৰ আহি গ'ল বাপৰে নৰিমে নেকি গোটেইখিনি ধৰিব থৈ ল আবেনে কেতিয়াবা আমিবোৰ যে কিমান সৌভাগ্যৱান ভগৱানৰ জন্মদিন আমি পাতিব পাৰো হয়নে ৰাতিপুৱাৰ পৰা কিবা মনটো ভাল লাগি যায় এইখিনি মানে পায়সৰ যোগাৰ আৰু এইখিনি হ'ল শৰাই আৰু এইটো মেইন বস্তু দে ৰবাব টেঙা এইটো কাটি দিলেহে মানে শৰাইখন বৰ ধুনীয়া দেখি আৰু বাবে চাউলকেইটা ভিজাই থৈছিলো এতিয়া ধুই দিও একেটা আচৰিত এই শব্দটো কৃষ্ণ আপুনি যিমানেই ভাল কৰক বেয়া কৰক সকলো সময়তে কেৱল কৃষ্ণৰেই নাম আৰু নামটোতেই কিবা এটা বেলেগ ধৰণৰ মানে কি বুলি এই যে ভাল লগা এয়া আছে আপুনি কৃষ্ণ বুলি নামটো যেতিয়াই ল'ব আপোনাৰ এনেকুৱা লাগিব আপোনাৰ যেন সকলো দুখ ভাগৰ নোহোৱা হ'ল এতিয়া আৰু বাস বেলেগ কামত লাগো সকলো কামখিনি কৰা হোৱাৰ পিছতে এতিয়া এয়া ধুনীয়াকৈ কলপুলিডাল পুতি লৈছোঁ পুতা মানে কি গাঁঠি দি লৈছোঁ পুতাৰটো একো মানে অসুবিধা হ'ব যে মাটি নাই সেইকাৰণে এয়া গাঁঠি দি পেলাই ধুনীয়াকৈ কৃষ্ণ গোসাঁইক অকণমান সজাইছোঁ মনৰ মতেৰে যিমানখিনি পাৰোঁ আৰু এয়া অৰ্পণ কৰিছোঁ তেওঁলৈ মোৰ সমস্তখিনি মোৰ যাতে খং ৰাগ ভাল বেয়া সকলো তেওঁৰ চৰণত অৰ্পণ কৰিছোঁ মোৰ ভালখিনিক আৰু ভাল কৰক বেয়াখিনিক গুচাই দিয়ক গোসাঁইলৈ আগবঢ়োৱা ঠগীখন ভাঙা পাতা হৈ গ'ল আৰু মানুহজনলৈ উঠালো ল'ৰাকো দিলোঁ খাই বৈ এতিয়া আৰু ৰাতি 9 বাজি গৈছে ওচৰত আমি গোটেইকেইজনীয়ে নামৰ যিটো আমি দল আছিলোঁ গোটেইকেইজনীয়ে লগ হৈ ভাবিছোঁ আজি আমি অকণমান কৃষ্ণৰ নাম গাম আৰু গোটেইকেইজনীয়ে লগ হৈ পেলাই আৰু তাতেও অকণমান পায়স আগবঢ়াম পায়স বুলি নহয় গোটেই শৰাইখিনি আকৌ এবাৰ তাতো আগবঢ়াম আৰু এয়া আমাৰ ভতিজা ল'ৰাটোৱে যে ইমান ধুনীয়াকৈ কৃষ্ণ জন্মাষ্টমী পাতে দেখিলেহে বুজিব পাৰিব সঁচাকৈয়ে আৰু সি নিজে ব্ৰতো ৰাখে ইমান আগ্ৰহ এনেকুৱা বয়সৰ পৰাই খুব ভাল লাগি যায় তাৰ ডেক'ৰেশ্যন দেখি পেলাই কৃষ্ণৰ মানে প্ৰত্যেকখিনি বস্তুৱে সি কৰে গোটেই ভোগ সম্পূৰ্ণৰূপে আগবঢ়ায় ঠগী আগবঢ়ায় কি যে কৰা নাই আনকি কেক এটাও সি অৰ্পণ কৰিছে কৃষ্ণ গোসাঁইৰ জন্মদিন বুলি অৱশ্যে কেকটো এগলেজ হয় ইয়াত কোনো বিতৰ্ক নকৰিব আজিকালি যিটো বস্তু চলিছে সেয়াটো চলিবয়ে আৰু এয়া বাছ কেকটো বৰ ধুনীয়াকৈ বনাই দিছে যোনে দিছে আৰু যেতিয়া গোটেইখিনি কাম সি কৰি ল'লে আৰু তাতে আমিবোৰে আয়তীসকলে বহি পেলাই অকণমান নাম প্ৰসংগ কৰিম মানে কৃষ্ণৰ নামতেই লীন যাম ভিডিঅ'টো এইখিনিয়ে দিনটোৰ ভাল লগাখিনিৰ লগতে নিজৰ ভাল লগাখিনি সামৰি ভিডিঅ' হিচাপে আপোনালোকৰ লগত মানে আগত আগবঢ়াওঁ আপোনালোকে কেনেকুৱা পায় জনাবলৈ একদমেই নাপাহৰিব আজিলৈ আহিছোঁ লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত লাইক এটাও কৰি দিব হা হেপ্পী জন্মাষ্টমী এগেইন